20 এপ্ৰিলৰ পৰা অসমত শিথিল হ'ব বহু ব্যৱস্থা কি ব্যৱস্থা শিথিল হ'ব 20 এপ্ৰিলৰ পৰা চাওক আমাৰ প্ৰতিবেদন 20 এপ্ৰিলৰ পিছত লকডাউন শিথিল হলে অসমত আৰম্ভ হ'ব স্বাস্থ্য সেৱা খোলা থাকিব ৰেচনৰ দোকান ফলমূলৰ দোকান শাক-পাচলিৰ যোগান মাছ মাংসৰ যোগান কেন্দ্ৰীয় চৰকাৰে যিখন গাইডলাইন দিছে সেইখনকে আমি মানি চলিম আৰু 20 তাৰিখৰ পিছত 21 তাৰিখে ৰাতিপুৱাৰ পৰা সেই গাইডলাইনখনে বলবৎ হ'ব সরকারি কার্যালয়বিলাক 33% কর্মচারী দি খুলিব স্কুল কলেজ বন্ধ থাকিব যান বাহন যাতায়াত বন্ধ থাকিব এগ্রিকালচার চলিব বাস ট্রেন প্লেন কমপ্লিট বন্ধ ব্যক্তিগত যান বাহন সম্পূর্ণ বন্ধ নির্দিষ্ট দোকান পোহারক বাদ দি সকলো সম্পূর্ণ বন্ধ কৃষি খণ্ডটো আহিব শিথিলতা ইয়াৰ ফলত পথাৰলৈ গৈ কৃষি কাৰ্য কৰিব পাৰিব কৃষকে পাইকাৰী শাক-পাচলিৰ বজাৰ খুলিব কৃষি সা-সঁজুলি আৰু যন্ত্ৰপাতিৰ দোকানো খোলা হ'ব সাৰ আৰু কীটনাশক দ্ৰব্যৰ বিতৰণ কেন্দ্ৰ আৰু দোকান খুলিব পশু খাদ্য আৰু গোশালাও মুকলি হ'ব কৃষি সঁজুলি আৰু যন্ত্ৰপাতি কঢ়িওৱা যান-বাহন চলাচল কৰিব মাছৰ কিনা বেচাও হ'ব মাছ কঢ়িওৱা যান-বাহনৰ চলাচল হ'ব 50% কৰ্মীৰে চাহ বাগান ৰবৰ বাগান আৰু কাজু বাগান খুলিব পাৰিব গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন লগতে হাঁহ কুকুৰাৰ পামু খোলা থাকিব পাৰিব 20 এপ্ৰিলৰ পিছত পিডব্লিউডি ৰাস্তা গাঁৱত নিৰ্মাণৰ কাম আৰম্ভ হ'ব মথাউৰিত গাঁৱত নিৰ্মাণৰ কাম আৰম্ভ হ'ব নেশ্যনেল হাইৱে আদি নিৰ্মাণৰ কাম আৰম্ভ হ'ব তাৰ পিছত ফিচাৰী চলিব কৃষি চলিব আমাৰ টি গাৰ্ডেন চলিব with 50% আৰু essential goods আৰু essential non essential goods দুইটাই পৰিবহন হ'ব পাৰিব আৰু কাৰ্গো আহিব পাৰিব গাঁও অঞ্চলত উদ্যোগ খুলিব পাৰিব যদিহে তেওঁলোকে কৰ্মচাৰীখিনি উদ্যোগটোৰ ভিতৰত ৰাখি কৰিবৰ বাবে ব্যৱস্থা কৰে এই সময়ছোৱাত এমএন ৰেগাৰ কাম কৰিব পাৰিব শ্ৰমিকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি লগতে মাস্ক পিন্ধি কাম কৰিব লাগিব এমএন ৰেগাৰ শ্ৰমিকে জলসিঞ্চন আৰু জল সংৰক্ষণৰ কাম হ'ব গ্ৰাম্য অঞ্চলত ৰাস্তা ঘাট নিৰ্মাণৰ কাম হ'ব লগতে গ্ৰাম্য অঞ্চলত বিভিন্ন উদ্যোগ বা অন্যান্য অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা যাব তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগত কাম আৰম্ভ হ'ব বিদ্যুৎ উৎপাদন হ'ব ডাকঘৰ টেলিকমিউনিকেশ্যনছ আৰু ইণ্টাৰনেট সেৱা অব্যাহত থাকিব চলিব মালবাহী বাহন আৰু মালবাহী ৰেল হাইৱেৰ ধাবা আৰু হাইৱেৰ ট্ৰাকৰ গেৰেজ খোলা থাকিব গ্ৰাম্য অঞ্চলত খাদ্য প্ৰস্তুত কৰা উদ্যোগো খোলা থাকিব কয়লা খনন আৰু সৰবৰাহ খোলা থাকিব ইটা ভাটা আৰু মৰাপটৰ উদ্যোগো খোলা হ'ব আনহাতে জৰুৰীকালীন সেৱাৰ বাবে ব্যক্তিগত বাহনত চালক আৰু এজন যাত্ৰীৰ বাবে অনুমতি দিয়া হ'ব এছেনচিয়েল নন এছেনচিয়েল গুডছ দুইটাই পৰিবহন হ'ব পাৰিব আৰু কাৰ্গো আহিব পাৰিব গাঁও অঞ্চলত উদ্যোগ খুলিব পাৰিব যদিহে তেওঁলোকে কৰ্মচাৰীখিনি উদ্যোগটোৰ ভিতৰত ৰাখি কৰিবৰ বাবে ব্যৱস্থা কৰে বা এক জায়গাত অকলে ৰাখি কৰিবৰ ব্যৱস্থা কৰে আৰু হস্পিটাল মেডিকেল হস্পিটাল আদি যি আধা নিৰ্মাণ হৈ আছে হস্পিটাল আদি নিৰ্মাণৰ কাম আগবাঢ়ি যাব পাৰিব চৰকাৰী কাৰ্যালয়ত প্ৰথম আৰু দ্বিতীয় বৰ্গৰ বিষয়া প্ৰয়োজন সাপেক্ষে আহিব আনহাতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 33% উপস্থিত থাকিব পাৰিব কাৰ্যালয়ৰ মুৰব্বীয়ে নিৰ্ধাৰণ কৰিব কৰ্মচাৰীৰ সূচী